মৰ্নিং আজি মই তোমালোকৰ ষষ্ঠ শ্ৰেণীৰ অসমীয়া পাঠ্যপুথিৰ পাঠ নম্বৰ 4 বিহু আদৰণি এই কবিতাটিৰ প্ৰশ্নসমূহ আলোচনা কৰিম। গতিকে অলপ মনোযোগেৰে ভিডিঅ'টো চাবা আৰু প্ৰশ্নখিনি মই আলোচনা কৰিম। যিখিনি প্ৰশ্ন আলোচনা কৰোঁ সেইখিনি প্ৰশ্ন তোমালোকে বহি উলিয়াই লিখি ল'বা আৰু অনুশীলন কৰিবা। গতিকে বলাচোন আমি প্ৰশ্নখিনি আলোচনা কৰোঁ। প্ৰথম ইয়াতে আছে কবি পৰিচয়, তোমালোকে এইটো চাই ল'বা, পঢ়ি ল'বা। তাৰপিছত কি দিছে ছাৰ, কবিতাটি শুদ্ধ উচ্চাৰণেৰে স্পষ্টকৈ পঢ়া। এইটো মই ভিডিঅ' লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম, সেইটো তোমালোকে শুনি ল'বা। লয় আৰু ছন্দৰ সংগতি ৰাখি কবিতাটি আবৃত্তি কৰা। আবৃত্তি কৰাও আছে, মই ডেছক্ৰিপশ্যনত তোমালোকক ভিডিঅ' লিংকটো দি দিম, সেই লিংকটোত গৈ পেলাই তোমালোকে এইখিনি শুনিব পাৰিবা। তাৰপিছত ইয়াত দিছে চোৱা, চৰাইৰ বাঁহত থকা শব্দসমূহৰ অৰ্থ শব্দ সম্ভাৰ বা অভিধান চাই শিকি লোৱা। এইখিনি শব্দৰ অৰ্থ অভিধানত চাই পেলাই শিকিব কৈছে। গতিকে এয়া পাঠৰ শেষৰ ফালে, এয়া চোৱা পাঠৰ শেষৰ ফালে, কিতাপৰ শেষৰ ফালে এই অৰ্থবিলাক এনেকৈ দিয়া হৈ আছে। এইবিলাক এইটো জ আখৰটো দুটা শব্দ দিছে, যত পুৰণাস্তি যথাবিধি। ঠিক তেনেকৈ ৰটো দুটা শব্দ আছে, ৰচংগা, এইটো ৰচংগা মানে ৰংচঙীয়া, নানা বৰণীয়া বহুৰঙীয়া। এই ৰচংগা শব্দটো তাতে আছিলে, এইটো ৰচংগা আছেনে, এইটো ৰচংগা, এইটো ৰচংগা। তেনেকৈ তোমালোকে তাতে এই ৰচংগা শব্দটো ইয়াতে এইটো অৰ্থটো লিখিবা। ৰংচঙীয়া, নানা বৰণীয়া, বহুৰঙীয়া, এনেকৈ তোমালোকে বাছি পেলাই সেইখিনি তোমালোকে লিখি লৈ মুখস্থ কৰিবা। এতিয়া আমি যাওঁ পিছৰ প্ৰশ্নখিনি। প্ৰশ্নখিনি কি কৈছে চোৱা, উত্তৰ দিয়া কি দিছে, ছটাই বুলি কবিয়ে কাক কৈছে। এতিয়া ছটাই বুলি কবিয়ে কাক কৈছে, চ'ত মাহটোক কৈছে। গতিকে এই প্ৰশ্নকেইটা উত্তৰকেইটা তোমালোকে লিখিবা, চ'ত মাহক কোৱা হৈছে। মই আলোচনা কৰিম। কবিতাটিত জেতুকা থেৰেজুৰ লগতে আৰু কি অনাৰ কথা কৈছে। জেতুকা থেৰেজুৰ লগতে বৰহম থুৰি, নহয় জানো। ইয়াতে আছে চোৱা, আনিলোঁ জেতুকা, আনিলোঁ থেৰেজুৰ, এইটো আনিলোঁ জেতুকা, আনিলোঁ থেৰেজুৰ, আনিলোঁ বৰহম থুৰি, এইটো। গতিকে জেতুকা আৰু থেৰেজুৰ লগত কি আনিলে, বৰহম থুৰি। তাৰপিছৰ প্ৰশ্নত কি কৈছে, মাখিয়তী আৰু তৰাৰ পঘাৰে কি জুৰি পেলোৱাৰ কথা কৈছে। মাখিয়তী আৰু তৰাৰ পঘাৰে আওলা অৰ্থাৎ ঘৰৰ আগচালি জুৰি পেলোৱাৰ কথা কৈছে। ঘৰৰ আগচাল, ঘৰৰ আগচালি। মাখিয়তী পাতে তৰাৰ পঘাৰে আওলা পেলালো জুৰি। আওলা মানে হ'ল ঘৰৰ আগচাল। গতিকে এনেকৈ তোমালোকে প্ৰশ্নখিনিৰ উত্তৰটো লিখিব লাগিব। গতিকে মই এই লিখি পেলাই তোমালোকৰ লগত আলোচনা কৰোঁ, যিখিনি তোমালোকে লিখিব লাগিব সেইখিনি আলোচনা কৰিছোঁ চোৱা এইটো। গতিকে এইখিনি তোমালোকে মোৰ বহীত লিখা আছে, বহীৰ পৰা তোমালোকে টুকি ল'বা, টুকি লৈ পেলাই তোমালোকে মুখস্থ কৰিবা। কি কৈছে চোৱা, উত্তৰ দিয়া, ছটাই বুলি কবিয়ে কাক কৈছে। এতিয়া উত্তৰটো কি হ'ব, চ'ত মাহক কৈছে। তোমালোকে এনেকৈ লিখিব পাৰা, ছটাই বুলি কবিয়ে চ'ত মাহক কৈছে। ছটাই বুলি কবিয়ে চ'ত মাহক কৈছে। মই অকল উত্তৰটো লিখি দিছোঁ, চ'ত মাহক কৈছে। কবিতাটিত জেতুকা থেৰেজুৰ লগতে কি অনাৰ কথা কোৱা হৈছে। উত্তৰ, বৰহম থুৰি অনাৰ কথা কোৱা হৈছে। তোমালোকে লিখি ল'বা বহী এখনত ধুনীয়াকৈ। মাখিয়তী আৰু তৰাৰ পঘাৰে কি জুৰি পেলোৱাৰ কথা কৈছে। উত্তৰ, আওলা অৰ্থাৎ ঘৰৰ আগচালি জুৰি পেলোৱাৰ কথা কোৱা হৈছে। অৰ্থাৎ এইটো এনেকৈ লিখিব পাৰা, মাখিয়তী আৰু তৰাৰ পঘাৰে আওলা অৰ্থাৎ ঘৰৰ আগচালি জুৰি পেলোৱাৰ কথা কোৱা হৈছে। মাখিয়তী আৰু তৰাৰ পঘাৰে
ইয়াৰ আগত লিখি ল'ব পাৰা তাৰ পিছতো চাওঁ বাঁহত ছাদ কিহেৰে সজালে উত্তৰ বাঁহত ছাদ হালধি থেকেৰা আৰু বেঙেনাৰে সজালে হালধি থেকেৰা বেঙেনা দেই এইখিনিয়ে সজালে তো তোমালোকে লিখি ল'বা তাৰপিছত আৰু দুটা আছে এই দুটা হ'ল বায়ে খোপালৈ বুলি কি ফুল আনিলে উত্তৰ বায়ে খোপালৈ বুলি ৰসংগা অৰ্থাৎ বিবিধ বৰণীয়া কপৌ ফুল আনিলে ৰসংগা কপৌ ফুল বুলি কৈছে ৰসংগা মানে হ'ল বিভিন্ন বৰণ ৰসংগা লিখি ল'বা বায়ে খোপালৈ বুলি কি ফুল আনিলে উত্তৰ বায়ে খোপালৈ বুলি ৰসংগা অৰ্থাৎ বিবিধ বৰণীয়া কপৌ ফুল আনিলে তাৰপিছত দিছে কবিয়ে ছটাইক কি বুলি কাবৌ কৰিছে এটা কি বুলি কাবৌ কৰিছিল কবিয়ে ছটাইক বেছি দিন ৰবলৈ মানা কৰি কি কৈছে কবিয়ে ছটাইক বেছি দিন ৰবলৈ মানা কৰি ৰঙালীক সোনকালে লৈ আনিবলৈ কাবৌ কৰিছে কি কৈছিল কবিয়ে কি বুলি কৈছিলে কৈছিল এয়া নৰবা ছটাই কাবৌ কৰিছোঁ আহা ৰঙালীক লৈ এয়া নৰবা ছটাই মানে বেছি দিন তুমি নৰবা তুমি সোনকালে যোৱাগে আৰু কি ৰঙালীক সোনকালে আহিবলৈ দিয়া বা লৈ অহা ৰঙালীক সোনকালে লৈ আহা তুমি সোনকালে যোৱা আৰু ৰঙালীক আমাৰ ওচৰলৈ সোনকালে লৈ আহা গতিকে এইখিনি প্ৰশ্ন তোমালোকে প্ৰশ্নখিনি কিন্তু লিখি ল'বা মই আকৌ এবাৰ তোমালোকক এইখিনি প্ৰশ্নখিনি অকণমান হেৰি দি দিছোঁ গতিকে প্ৰশ্নখিনি তোমালোকে এইখিনি লিখি ল'বা লিখি লৈ মুখস্থ কৰিবা অকণমান লাহে লাহেকৈ মই শিকি দিছোঁ তোমালোকে এইখিনি লিখি ল'বা এইখিনি লিখি লোৱা লিখি লৈ পেলাই মুখস্থ কৰিবা পৰীক্ষাত এইবিলাক আহিব গতিকে সেইটো কাৰণে মই তোমালোকক এইখিনি তোমালোকৰ লগত শ্বেয়াৰ কৰিছোঁ গতিকে ভিডিঅ'টি আজি মই ইমানতে সামৰণি মাৰিম বুলি ভাবিছোঁ পৰৱৰ্তী সময়ত তোমালোকৰ কাৰণে পিছৰ প্ৰশ্নখিনি লৈ আহিম গতিকে তোমালোকে চেনেলটোৰ লগত জড়িত হৈ থাকিবা আৰু চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিবা আৰু যদি ভাল পালা তেতিয়াহ'লে চেনেলটো এটা লাইক কৰিবা আৰু লগ বন্ধুৰ লগত শ্বেয়াৰ কৰিবা আৰু এতিয়াও যদি চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল অপশ্যনত ক্লিক কৰি ল'বা ধন্যবাদ